উত্তৰ পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসক লৈ কৰ্মশালা সম্পন্ন ডিফুত G20 আৰু Y20 সন্মিলনৰ লগত সংগতি ৰাখি ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই কৰ্মশালা। জিলা চৰকাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় উক্ত কৰ্মশালা। ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্মশালা উদ্বোধন কৰে। সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে গাঁৱলৈ গৈ জলবায়ু পৰিৱৰ্তনৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। বৰষুণৰ পৰিমাণ কমি যোৱাৰ বাবে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ভাৰসাম্য ৰক্ষাৰ বাবে সকলোকে আহ্বান জনাইছে বিধায়ক বিদ্যা সিং ইংলেঙে। G20 আৰু Y20 সন্মিলনৰ অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্পৰ্টছ এজ এ কেৰিয়াৰ ইন ইণ্ডিয়া থিম হিচাপে লৈ এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম বিদ্যালয়ৰ ডিফু চৌহদৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অজিত কুমাৰ তামুলী আৰু ভূগোল বিজ্ঞানৰ মুৰব্বী অধ্যাপক আতুৰগিৰি ইংতি উপস্থিত থাকে। জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসৰ ওপৰত আলোকপাত কৰে সমল ব্যক্তিদ্বয়ে। Why? But immediately will elaborately our research person will example will be given why this atmosphere is changed. Because we know only climatic change here in Northeast, nothing but devastation of forest and erosion of landslide. As for example, Brahmaputra River. Every year, erosion of land. Even that at present, we can say, government is still not yet a proper solution how to protect that land erosion of Brahmaputra. And another is forest deforestation, especially in climate change and risks reduction of with difference to the northeast India. এই সম্পৰ্কে যিটো ৱৰ্কশ্বপ পাতিছে মোক যিটো চিফ গেষ্ট বা ইনগ্ৰেটৰ হিচাপে মতাৰ কাৰণে তেওঁলোকক বা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ষ্টুডেণ্ট কমিউনিটি টিচাৰ্ছ সকলোকো মানে মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু মই এইটো জনাত তেনেকুৱা ৱৰ্কশ্বপ থাকিলে আমাৰ ষ্টুডেণ্ট কমিউনিটিয়ে ভৱিষ্যতে কেনেকৈ ক্লাইমেটটো প্ৰটেকশ্যন কৰিব, নৰ্মেল ক্লাইমেট কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰিব, হয়তো কি কয় গছ ৰোৱা, গছ পুলি লোৱা, ইৰ'শ্যনবিলাক কেনেকৈ প্ৰটেকশ্যন কৰিব লাগিব, ৰাইজে আগবাঢ়ি আহিব লাগিব, চৰকাৰক পৰামৰ্শ দিব লাগিব। এইবিলাক যি ধৰণে ব্যৱস্থা কৰিছে বা ৱৰ্কশ্বপ পতা হৈছে খুব ভাল হৈছে আৰু ষ্টুডেণ্ট কমিউনিটিয়ে নিশ্চয় আজি যিটো মানে কি কয় ৱৰ্কশ্বপ এটেণ্ড কৰিছে আৰু ৰিচৰ্চ পাৰ্চনসকলে যি ধৰণে বুজাব তেওঁলোকে নিশ্চয় মনত থাকিব, গাঁৱত যাব বুজাব, গাঁৱলীয়া মানুহবিলাককো সেই কথা বুজাব, তেতিয়াহ'লে আমাৰ দেশখন প্ৰটেকশ্যন হ'ব। নহ'লে আমাৰ ৰেইনফল কমি গৈছে দিনক দিনে, সেই ৰেইনফল কমি যোৱাৰ পাছত ক্লাইমেটিক কণ্ডিশ্যনো এতিয়া আমাৰ ডিফুটো এতিয়া আগতকৈ